নমস্কাৰ। আজি মই বিস্কুটৰ পেৰা বনালোঁ। কিহৰ বাবেনো এই পেৰা বনালোঁ, কেনেকৈ বনালোঁ আৰু আজিৰ দিনটোনো কি কৰিলোঁ, মাজে মাজে আপোনালোকক দেখুৱাই যাম। আহকচোন বলক ভিডিঅ'টো চাওঁ। এইফালে মই বিস্কুট লৈছোঁ পেৰা বনাবৰ বাবে, আলমণ্ড, ময়দা আৰু ঘি। মই ইয়াতে মই গাখীৰ ল'বলৈ পাহৰিছোঁ, কিন্তু গাখীৰ অলপ লাগিব আৰু চেনি, যদি কোনোবাই বেছি মিঠা খায় তেতিয়াহ'লে চেনি লাগিব। যিহেতুকে বিস্কুটত চেনি আছিলেই, সেইবাবে মই চেনি লোৱা নাই। এনেদৰে মই বিস্কুটখিনি গুড়ি কৰি লৈছোঁ। আনফালে মই ফ্ৰাই পেন গৰম হ'বলৈ দিছোঁ। ইয়াতে মই ঘি দিম 3 চামুচ। এনেদৰে ঘি দিছোঁ 3 চামুচ। এইফালে মোৰ ফ্ৰাই পেন গৰম হৈ গ'ল। এতিয়া মই দিম ময়দাখিনি তাতে। এইবাৰ মই লৰাই থাকিম, ৰঙচুৱা নোহোৱালৈকে লৰাই থাকিম। ঘি আৰু ময়দাখিনি একেলগে ধুনীয়াকৈ মিক্স কৰি ল'ব ভালদৰে, আৰু ৰঙচুৱা নোহোৱালৈকে এনেদৰে লৰাই থাকিব। এতিয়া মই ইয়াতে দিম বিস্কুটৰ গুড়াখিনি। গোটেই গুড়ি কৰি থোৱা গুড়াখিনি দি দিছোঁ। এতিয়া গোটেইখিনি মিশ্ৰণ মই মিলাই ল'ম এইদৰে। ইয়াতে ঢালি দিম মই গাখীৰখিনি কিন্তু মই আগতে দেখুওৱা নাই, কিন্তু গাখীৰ লাগিব। ভালদৰে মিহলাই ল'ব এইদৰে। এয়া চাওক, মই এনেদৰে মিহলাই লৈছোঁ। ভালদৰে লাৰি থাকিব এনেদৰে, নহ'লে লাগি ধৰিব পেনত। এইখিনি মই প্লেট এখনত নুমাই ঠাণ্ডা হ'বলৈ দিম। এয়া ঠাণ্ডা হ'বলৈ দিছোঁ আৰু আটাৰ দৰে ডো এটা বনাই ল'ম। এয়া সৰু সৰু লাড়ু বনাই পেৰাৰ শ্বেপ দি ল'ম। সৰু সৰু লাড়ু বনাই পেৰাৰ শ্বেপ দি লৈছোঁ। এয়া চাওক। আনফালে মই আকৌ ফ্ৰাই পেনখন গৰম হ'বলৈ দিছোঁ। ইয়াতে মই ঘি দি লৈছোঁ। তো মই পেৰাখিনি দি দিম গোটেইখিনি। দুয়োপিঠিয়ে মই পেৰাখিনি ভালদৰে ভাজি ল'ম। গোটেইখিনি পেৰা দি লৰাই মই ভাজি ল'ম। আৰু মই মাজতে আলমণ্ডখিনিও ঘিত ভাজি লৈছিলোঁ, সেইখিনি মোৰ দেখুওৱা নহ'ল। এয়া গোটেইখিনি পেৰা মই দি দিছোঁ। এয়া চাওক, মই প্ৰত্যেকটোৰ ওপৰত এনেদৰে আলমণ্ড দি সজাই লৈছোঁ ধুনীয়াকৈ। আনফালে বেটাই ধুনীয়াকৈ সাজি পূৰা এক্সাইটেড হৈ বৰমাকৰ ঘৰলৈ গ'ল। এয়া হ'ল বৰমাকৰ মন্দিৰ। পূজা হৈ গৈছে। এতিয়া পিন্ধাব বায়েকে ৰাখি, কিন্তু বেটাই কিন্তু বায়েকক বা বুলি নামাতে, মইনা বুলি মাতে। যদিওবা তাই বহুত ডাঙৰ, এইবাৰ BSc লাষ্ট ছেম আৰু ল'ৰা পঢ়ে ক্লাছ 4-ত। তথাপিও সৰুৰ পৰাই মইনা বুলি মাতি আহিছে, এতিয়াও মইনা বুলিয়ে মাতে, বা বুলি নকয়। আৰু তাই কিন্তু ৰাখীটো নিজে ঘৰতে বনাই লৈছে। যিহেতুকে লকডাউন, সাপ্তাহিক লকডাউন আছিল যোৱাকালি। ইটো শনি আৰু দেওবাৰ লকডাউন থাকে। সেই লকডাউনটো ৰাখী কিনি আনিব পৰা নাছিল, ঘৰতে বনাই লৈছে তাই। আকৌ মিঠাইখিনিও তাই ঘৰতে বনাইছে, বুন্দিয়া। যিহেতুকে আমি বাহিৰৰ বস্তু নাখাওঁ কৰোণাৰ উৎপাতৰ বাবে। এতিয়া তাই নিয়মখিনি কৰি আছে। সিও এক্সাইটেড হৈ ধুনীয়াকৈ বহি আছে।
দিনৰ কাৰণে খুব অপেক্ষাৰে ৰৈ থাকে ই। বায়েকে উৰুলি দি দি ধুনীয়াকৈ পূজা কৰি আছে তাক। কিবা কৈছে চাগে সেইকাৰণে হাঁহি আছে ই। এতিয়া পিন্ধাব তাই ৰাখীটো। এয়া ৰাখীটো পিন্ধাইছে, তাই নিজে বনোৱা হয় এইটো। ধুনীয়া হৈছে। তাই ইয়াতে ৰাখী বনোৱা ভিডিঅ'টো দিম বুলি কৈছিল, কিন্তু বহুত লেণ্ডি হৈ যায়, সেইকাৰণে ভিডিঅ'টো আপলোড কৰা নহ'ল। এয়া চাওক, ধুনীয়া ৰাখী। এতিয়া খুৱাই দিব তাই নিজে বনোৱা মিঠাই। তাই নিজে বনাইছিল বুন্দিয়া, এয়া খুৱাই দিছে। এতিয়া মই বনোৱা পেৰাটো খাইছে। এতিয়া এই গিফ্টটোৰ কাৰণে ৰখি থাকে, কাৰণ বছৰত সি এইটো গিফ্টৰ কাৰণে বহুত অপেক্ষাৰে ৰৈ থাকে। বায়েকে আশীৰ্বাদ দিছে আৰু তাইলৈও এটা গিফ্ট আনিছে ই। বাকলৈও গিফ্ট আনিছে। এয়া বৰমাকৰ পৰা আশীৰ্বাদ লৈছে, বায়েকৰ পৰা আশীৰ্বাদ লৈছে। এয়া বৰদেউতাৰ পৰা। তাৰপিছত এইফালে আছে আইতা, মানে মোৰ আমৈ।